Hey guys, good morning. Welcome to another vlog. So my home in the God. The God. তো আজি আহি গলো ৰাতিপুৱা মৰ্নিং লৈ এটা ব্লগ চিষ্টেম বনাবলৈ আহিছো মোৰ হোম টাৱাৰটো আজি মই আল্টিমেট ইউনিক এটা ষ্টাইল ভিডিঅ' এটা বনাম তো চাবা আজি এইটোত মানে ক্লিক থ্ৰু হ'ব ইউনিক এটা ষ্টাইলত মানে কি ক'ম বাৰু আজি মানে বতৰটো একদম ইউনিক বৰষুণ হালকা দিছিলে আৰু এতিয়া মানে ব্ৰাইটনেছটো কি আল্টিমেট তো এইটো কাৰণে মই কৈছো যে ভিডিঅ' এটা বনাই লওঁ ব্ৰাইটনেছটো মজা আছে তো মানে ভিউটো মজা আহিব আল্টিমেট ইউনিক তো মানে এইপিনে কি ক'ম এইপিনে মোৰ ছাগলীৰ কাৰণে বাহিৰত থাকে যিকেইটা সিহঁতৰ কাৰণে মই ৰাখি থৈছো এইয়া গছৰ পৰা এগাল পাত দি দিছে এইকেইটা মই একদম গধূলি পেলাই দি দিম আৰু মাই হিৰো একদম কি চুট মুট পিন্ধি গৈ একদম ৱক কৰি আহিলে ন হয় কি নহয় লাইক এটা দি দিব কোৱা वाओ नाइस टू मीट यू सो केम्बो खुश हो गया भाई तो আজি মৰ্নিং না মৰ্নিং আমাৰ গাঁওখন দেখাই দিওঁ আমাৰ গাঁওখন কেনেকুৱা নালাগে এই আমাৰ গাঁওখন এই ল তোক দেখাই আছো ৰ এয়া এ চা ইয়াত চা উঠি আছে তো আমাৰ গাঁওখন চাবা আৰু লগতে মোকো চোৱা মই নাথাকিলে ভিডিঅ' ভালে নালাগে তো কি কবা এই তুমি কি মিয়া ভাষা মাৰি আছা তোমাক বুজি পোৱা নাই চোৱা গেট আউট মোৰ ল'ৰাকে কৈ আছো গেট আউট মই অসমীয়া ভাই অসমীয়া ল'ৰা হয় অসমীয়া লেংগুৱেজ আমাৰ ৰাষ্ট্ৰীয় ভাষা ক'ব গ'লে আমি ভাৰততে জন্ম ইয়াতে জন্মস্থান তো আমাৰ ইয়াৰ মানে ৰাতিপুৱা মৰ্নিং টাইমটোত বহুত শান্তি হা মছজিদৰ তাত নাযাওঁ তো ব্ৰাইটনেছটো আজি বহুত আল্টিমেট ইউনিক এটা কিবা ভাল লাগিছে আৰু ৰাতিপুৱা আহি গৈছো আৰু মৰ্নিং ৱক কৰিবলৈ মোৰ ল'ৰাটো একদম এক্সাইটেড তাক একদম উঠাব লাগে হাল্লা লগাই দিছে একদম ব'লা এইফালে যাওঁ আমাৰ আজি পথাৰটো দেখাই দিম আৰু আমাৰ মছজিদ ইয়াত আছে পানীটেংকিটোৰ লগতে এয়া সেইটোৱে পানীটেংকিটো তাৰ সেইটোৱে মছজিদ আৰু পিনে আমাৰ ভিউ আমাৰ পথাৰটো এয়া আমাৰ হৈ গ'ল ৰিক্সাৱালা ৰিক্সা লৈ যাব অলপ পাছতে ভাড়া মাৰে আৰু যিয়ে নহওক কি কয় কাৰ কেঁচুৱা এইটো মইনুল ভাইৰ কেঁচুৱা লৈ আহি গৈছে ৱাও নাইচ আমাৰ ইয়াত বাৰিষাত বহুত মাছ খাব পাৰি মাছ মানে কি ক'ম আল্টিমেট মাছ ইয়াত মাছৰ খাজানা পাই আমি সোমাই গলো হয় নে নাই মাছৰ খাজানা ইয়াত মাছতো এতিয়া নাই বৰষুণ দিলেই মাছ একদম ইপিনে ৰাস্তাৰ মাজেদি ইপিনে ৰাস্তা একদম বৈ ইপিনে পাৰ হৈ একদম ইপিনে গৈ থাকিব ইয়াতে মাছ পায় হা চ' আমাৰ গাঁওখন বহুত ধুনীয়া সেউজীয়া পৰিৱেশেৰে ভৰা বুলি ক'ব লাগিব কাৰণ ইয়াত চব সেউজীয়া আৰু ইয়াত লোকেল চব পাব চালানী নাপায় ইয়াত লোকেল মাছ পাব শাক পাচলিৰ পৰা লৈ চব লোকেল পাব আৰু আমাৰ ঘৰলৈ যোৱা ৰাস্তাটো এইটো ৰাস্তা এইফালে যাব লাগিব ৰাস্তা একদম কাষতে আৰু আমাৰ ঘৰটো তো আমাৰ ইয়াত এটা ইউটিউবাৰো নাই তাৰ ওচৰত যাব মানে ক'বলগীয়া নাই আৰু কি ক'ম আৰু ইয়াত ইউটিউবাৰ নায়েই আমাৰ লখিমপুৰত এটা আছে মিষ্টাৰ ৰাজা তেওঁৰ এটিটিউডটো বহুত বেলেগ তেওঁক মানে লগেই নাপাওঁ 2-3বাৰ গৈছিলো লগেই নাপাওঁ এতিয়া যোৱা বাদ দিছো এতিয়া মই নিজে কন্টেন্ট ক্ৰিয়েটৰ হৈ গলো ভিডিঅ' বনাম ভাইৰেল কৰিব লাগিব কেলে মোৰ এটা চেনেল আছে 07NT পাপু ব্লগছ তো এই চেনেলতে মই ভিডিঅ' আপলোড কৰিম এতিয়া আকৌ আৰু নতুন চেনেল এটা খুলিছো পাপু ডে এডুকেশ্যন চেনেল হয়তো তো তাত ইউটিউব টিপছ আপোনালোক দিম কেতিয়াবা চাব তাত মানে সপ্তাহত এটা ভিডিঅ'হে আহিব বহুত এডিট কৰিব লাগিবতো আৰু প্ৰিমিয়াম ল'ব লাগিব নতুবা এইবিলাক এডিট কৰিবলৈ ভাল নহয় বহুত কিছুমান প্ৰিমিয়াম ল'ব লাগিব তেতিয়াহে আৰু এআই আহি গৈছে ভাই এআই বহুত মাষ্টাৰ মাইণ্ড ইণ্টেলিজেণ্ট হয় ব'লা আজি আমাৰ এই লিটিল হাঁহকেইটা লাইন পাতি গৈ আছে চোৱা কি ধুনীয়া লাগিছে লাইন পাতি গৈ আছে চ' কিউট এয়া ডগি আমাৰ ইয়াত ডগি মানে কুকুৰ মানে বহুতকেইটা আছে 15-20টামান আছে ৰাতি হলে সিহঁতক দেখা পাই আছে এতিয়া ইয়াত দুটা শুই আছে গোটেইকেইটাকে মই খাবলৈ দিওঁ চিৰে অকলশৰীয়া হৈ গ'ল যোৱা তুমি যোৱা আৰু আমাৰ ইয়াত 15-20টামান কুকুৰ আছে
ৰাতি হলে ওলাই আহিব হা। ক কি কবি ক। মানুহে কি কব হেলমেট পিন্ধি এনে ঘূৰা ঘূৰি কৰি আছে। নমস্কাৰ নমস্কাৰ সূৰ্য ৰাইজ, গুড মৰ্ণিং। কি খবৰ? আশা কৰো বহুত ভালে আছা। ফাইনেলি ময়ো আছো ফটাফাটি। আৰু মই এতিয়া মানে কি ক'ম, উম মই এতিয়া য়োগা ষ্টাইলত যিটো মাইণ্ডছেট ক্ৰিয়েটিভ মাইণ্ড এক্টিভ কৰিব লাগে, এইটো মই প্ৰেক্টিচ কৰি আছো, ৰিহাৰ্চেল কৰি আছো। আৰু আপোনালোকে কৰিব পাৰে। কেনে কৰিব, ইয়াৰ পদ্ধতি কি আৰু ইয়াৰ কোনবোৰ পদ্ধতি ব্যৱহাৰ কৰিব লাগে আপোনালোকক কওঁ, আপোনালোকে ব্যৱহাৰ কৰক। আপোনালোকৰ মাইণ্ডছেটটো সলাই যাব। আপোনালোকৰ মাইণ্ডছেটটো সলাওক, কাৰণ আপোনালোকৰ মাইণ্ডছেট যদি নহলাই আজি, তেনেহ'লে আপুনি এনেকুৱাই থাকিব, দুখিয়ে থাকিব, কেতিয়াও আপুনি উন্নতি কৰিব নোৱাৰে। আৰু আপোনাৰ জীৱনটো সুখ শান্তিটো নাহেই নাহে, কাৰণ আপুনি মাইণ্ডছেটেই নসলায়। সেইটো কাৰণে আপুনি মাইণ্ডছেট সলাব লাগিব, তেতিয়াহে আপোনাৰ জীৱনটো সঠিক পথ সঠিক লক্ষ্যৰ দিশলৈ আপুনি যাব পাৰিব। সেইটো কাৰণে কৈছো আপোনাৰ মাইণ্ডছেট সলাওক। আপোনাৰ মাইণ্ডছেট যদি আজি আপুনি সলনি কৰে, তেতিয়া আপোনাৰ পথ যিটো লক্ষ্য, যিটো সপোন, সেইটো আপুনি কৰিব পাৰিব। সেইটো কাৰণে কৈছে সপোন চোৱা আৰু ভিজুৱেলাইজেশ্যন কৰা, যে মই সেইটো সপোনত বাস্তৱ ৰূপত পাই গৈছো। এই ভিজুৱেলাইজেশ্যন হয় কি? একচুৱেলি এই ভিজুৱেলাইজেশ্যন কল্পনা কৰি যিটো ছবি হয়, সেইটো আমাৰ চাবকনচিয়াছ ব্ৰেইনটোত পঠাবৰ কাৰণে কৈছে। সেইটো কাৰণে কৈছো আপোনালোক ভিজুৱেলাইজেশ্যন কৰক। হা, আৰু ক্ৰিয়েটিভ মাইণ্ড কেনেকৈ এক্টিভ কৰিব, এইবিলাক কেনেকে মানে কি বস্তু, এইবিলাক তোমালোকে বুজিবলৈ চেষ্টাই নকৰা। সেইটো কাৰণে মই কি ক'ম মানে, মই এতিয়া মানে এইবিলাক শিকি শিকি মই প্ৰেক্টিচ কৰি কৰি মোৰ ক্ৰিয়েটিভ মাইণ্ডটো মই এক্টিভ কৰি আছো, বুজিছা। আৰু কনচিয়াছ মাইণ্ড এণ্ড চাবকনচিয়াছ মাইণ্ড, এই দুটা বস্তু কি হয়, এই দুটা বস্তু তোমালোকে যদি নাজানা, তেতিয়া মই কৈ দিছো শুনা। কনচিয়াছ মাইণ্ড যিটো আমি মানে সাধাৰণ কিছু মানে যিকোনো কাম কৰি থাকো, ধৰা চাহ খাই আছো, যিকোনো কাম কৰি আছো, চাই আছো, চাইকেল চলাই আছো, এইটো কনচিয়াছ মাইণ্ড বুলি কয়। হা, এই কনচিয়াছ মাইণ্ডটো আমি যেতিয়া ৰেগুলাৰ কৰি থাকো, তেতিয়া আমাৰ ব্ৰেইনটোত সোমাই যায় পিছফালে। সেইটো কয় চাবকনচিয়াছ মাইণ্ড। এই চাবকনচিয়াছ মাইণ্ডত যেতিয়া সোমাই যায়, সি তাত মেমৰিত যেনেকুৱা আমি ফটো এটা ৰাখিলে থাকি যায়, তেনেকৈ থাকি যায়। উদাহৰণ হিচাপে যদি আপোনাক ক'বলৈ যাওঁ, যদি আপুনি বাইক এটা চলাবলৈ শিকে, এদিনততো নিশিকিব। এদিনত নিশিকিলে আপুনি এইটো কনচিয়াছ মাইণ্ডৰ থ্ৰু দি আপুনি কৰি আছে কামটো। যেতিয়া আপুনি শিকি যাব, তাৰপাছত আপুনি এইটো চাবকনচিয়াছ মাইণ্ডত সোমাই যাব। চাবকনচিয়াছ মাইণ্ডত সোমাই যাব মানে সি এইটো সোমাই গ'ল। তেতিয়া আপোনাৰ ভয় ভাৱ নাহে, একো নাহে। আপুনি বিন্দাছ মটৰচাইকেল গোটাব, কিক মাৰিব আৰু একদম ভুম গুচি যাব। সেইটোৱেই কনচিয়াছ মাইণ্ড এণ্ড চাবকনচিয়াছ মাইণ্ডৰ উদাহৰণ বহুত আছে, মই বুজাব নোৱাৰিম মানে, ইমানে আছে। আপোনালোক বুজক। ডাঙৰ ডাঙৰ ইউটিউবাৰ বোৰে আপোনাক ভিডিঅ' এনেকুৱা এনেকুৱা বনাই থৈ দিছে, আপোনালোক সেইবোৰ চাওক। সেইবোৰ চালে আপোনালোকৰ দিমাগ হিলি যাব, মাথা হিলি যাব। মানে মই কৈছো নহয়, ইমান ইমান ভিডিঅ' মই চাইছো, 1 ঘণ্টা 1.5 ঘণ্টা ফিল্মৰ নিচিনাকে ভিডিঅ'বোৰ বনাইছে। মানে মই একদম মানে চাই পেলাই মোৰ মাথা হিলি গৈছে। সেইটো কাৰণে ভিজুৱেলাইজ কৰিব কৈছে। ভিজুৱেলাইজেশ্যন ইমান পাৱাৰ এটা বস্তু হয় ন। ভিজুৱেলাইজেশ্যনত মানে আমাৰ এই ব্ৰহ্মাণ্ডৰ লগত আমাৰ কানেক্ট হৈ যায়। যিটো মানে ভিজুৱেলাইজ কৰো, মানে যিটো ফিলিংছ, এই ফিলিংছটো থ্ৰু দিয়ে মানে আমাৰ এটা বাৰ্তা যায়। এই বাৰ্তাটো আমাৰ ৰিপিট আহে। এইটো পজিটিভ মাইণ্ডৰ হ'ব লাগিব, কিন্তু নিগেটিভ হ'লে নহ'ব। নেগেটিভটো ৰিটাৰ্ণে আপুনি পাব। সেইটো কাৰণে কৈছে পজিটিভ
আৰু নেগেটিভ, এই দুটা ৱৰ্ড কি বস্তু? সেইটো মানে পজিটিভ মাইণ্ডৰ ফিলিংছটো বহুত ভাল, নেগেটিভটো বহুত বেয়া। নেগেটিভটো আহিলে আমাৰ মনটো বেয়া হৈ থাকে, ডিপ্ৰেশ্যন গুচি যায়, মটিভেশ্যন ভিডিঅ' চাওঁ যে আমি ছাকচেছ কৰিব পৰা নাই, অমুক তমুক ঢেৰ কিবা কিবি মানে আহি যায়। তো আপোনালোকে এই বস্তু দুটা বুজি পাব লাগিব। আৰু এফাৰ্মেশ্যন কি বস্তু এই বুজিব লাগিব। আৰু মেনিফেষ্টেশ্যন কি বস্তু এই দুটা বস্তু বুজিব লাগিব। হে, মেনিফেষ্টেশ্যন যিটো বস্তু এইটো গোটেই প্ৰক্ৰিয়াটোৰ কাম কৰে। সেইটো আপোনাৰ একদম আত্মবিশ্বাস থাকিব লাগিব, আপোনাৰ একদম স্মৃতি শক্তিৰ মানে গোটেই মানে এই বস্তুটোৰ মানে ভিজুৱেলাইজেশ্যনৰ যিটো মানে গোটেই ল' অফ এট্ৰেকশ্যনৰ পৰা লৈ কনচিয়াছ ছাবকনচিয়াছ মাইণ্ডৰ যিটো ফৰ্মুলা আছে, এই গোটেইকেইটাৰ চিষ্টেমেটিক কাম কৰে। সেইটো কাৰণে কৈছে আপোনাৰ এফাৰ্মেশ্যনটো লগতে ইয়াৰ লগত কালেক্ট কৰিব কৈছে। এই গোটেইকেইটা বস্তুৰ ফৰ্মুলা আপোনাক বুজিব লাগিব, তেতিয়াহে আপুনি গম পাব। আৰু সেইকাৰণে আপোনাক কৈছোঁ মাইণ্ডছেট আজি আপুনি সলাই দিয়ক। আপোনাৰ লক্ষ্য, আপুনি সপোন যিটো আছে আপুনি বাস্তৱ ৰূপত পৰিণত কৰিব পাৰিব। কিন্তু একেদিনে এইটো কাম কৰা সম্ভৱ নহয়। ইউটিউবত ধৈৰ্য লাগিব, ধৈৰ্য্য শক্তি বহুত এটা পাৱাৰফুল বস্তু হয়। সেইটো কাৰণে কৈছে ধৈৰ্য্যৰ ফল সদায় মিঠা। ধৈৰ্য্যৰ ফল সদায় মিঠা বুলি কৈছে এই কাৰণেই যে ধৈৰ্য্য ধৰি যদি তুমি আজি কৰি গৈ থাকা, একদিন তুমি বাস্তৱ ৰূপত চাব পাৰিবা যে এনেকুৱা এটা বস্তু হৈ গৈছে তুমি কল্পনা কৰিব নোৱাৰিবা। সেইটো কাৰণে এটা দুটা কৰি যেতিয়া ভিডিঅ' কৰি থাকিবা, বনাই থাকিবা, গৈ থাকিবা, যেতিয়া তোমাৰ ধৰা 500 বা 100টামান ভিডিঅ' হৈ যাব, তাৰ পাছতে লাহে লাহে তুমি বস্তুবোৰ চাবলৈ পাৰিবা। ধৰা এক টোপালকে যদি মই এটা কলহত যদি পানী দি থাকো, সেই পানীটো 1 মাহত গৈ কিমানটো হ'ব সেইটোৱে তুমি ভাবি লোৱা। এক টোপালকে যদি তুমি ডেইলি দি থাকা, আৰু এক টোপালকে যদি তুমি পানী নিচিনাকে যদি তুমি যিকোনো এটা ৱৰ্ড, যিকোনো এটা কথা, যিকোনো এটা কুৱেশ্যন, যিকোনো এটা এনচাৰ তুমি যদি ব্ৰেইনটোত সোমাই থাকা, মই ভিডিঅ' বনাই আছো জান। মই শুনি নাছিলো, মই ভিডিঅ' বনাই আছিলো যে। চৰি, আই এম চ' চৰি, ৰিয়েলি চৰি। মই জান, আই লাভ ইউ। তো আজি আপোনালোকৰ যদি আপোনাৰ মাইণ্ডছেট যদি আপুনি সলাই দিয়ে, তেনেহ'লে আপোনাৰ লক্ষ্যৰ প্ৰতি আপুনি সফল হ'ব পাৰিব। সেইটো কাৰণে কৈছোঁ চাওক, ইউটিউবত আজিকালি হৰ এক মানুহ, হৰ এক ব্যক্তি ইউটিউবত গ্ৰ' কৰি আছে। কেনেকৈ কৰি আছে আপোনালোকে চাওক বস্তুবোৰ কেনেকৈ কৰি আছে। AI আহি গ'ল, AI আজিকালি মাষ্টাৰ মাইণ্ড, AI ইণ্টেলিজেণ্ট। ChatGPT যিটো আছে, এইটোত আপুনি যিকোনো এটা কুৱেশ্যন এনচাৰ কৰিলে একদম লগে লগে কুইক এনচাৰ দি দিব। যিকোনো এটা থাম্বনেইল প্ৰমোট আপুনি যদি দিয়ে বা বনাই লিখিব পাৰে, আৰু লিখাৰ কেপাচিটি আপোনাৰ যদি থাকে, তেতিয়াহ'লে আৰু বেছি ভাল। পঢ়া শুনা যিমানেই নহওক কিয়, আপুনি ক্লাছ 8ৰ পৰা 10লৈকে যিমানেই পঢ়া শুনা কৰিছে, যদি আপুনি তেনেকুৱাতো যদি নোৱাৰে, যদি আপুনি আছামিছ আমি যে ইংলিছ মাৰোঁ, তেনেকুৱাত যদি আপুনি মাৰি দিয়ে, তথাপিতো আপোনাৰ ষ্টেপ বাই ষ্টেপ আহি যাব। তাৰপাছতো পঢ়া শুনা আছে, অকণমানতো পঢ়ি পিনে বস্তুটো বুজিয়ে পাৰিব। তাত আপুনি এক্সপ্লেইন ইন আছামিছ এনেকৈ মাৰি দিব। এক্সপ্লেইন ইন আছামিছ মাৰি দিয়াৰ লগে লগে গোটেই ষ্টেপ বাই ষ্টেপ একদম আছামিছত গাইড কৰিব। আছামিছত গাইড কৰাৰ পাছত আপুনিতো পঢ়া শুনা আছে বুজি পাই যাব। তাৰপাছতে আপুনি সেই বস্তুটোতে আপুনি ৰিহাৰ্চেল কৰি থাকক, প্ৰেক্টিচ কৰি থাকক, এনেকৈ কৰি একদিন দুদিন কৰি 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 যেতিয়া আপোনাৰ হেবিট হৈ যাব, তাৰপাছতে আপোনাৰ একদম ছাবকনচিয়াছ মাইণ্ডটোত একদম ইমান পাৱাৰ আহি যাব। সেইটো হৈছে পাৱাৰ। চ' গাইজ ফাইনেলি আহি গৈছোঁ। নামটো কিবা এটা আছিলে, আশোক লিঅন দা ডিলাৰত কৈ আছোঁ। অপেনিং কৰিব যেতিয়া আপোনাক ভিডিঅ'টো দিম। তো আজি মই কাম কৰিবলৈ আহিছোঁ। ফাইনেলি গাড়ী চাইছে, এভেইলেবল গাড়ী আছে, আপোনালোকে কিনিবলৈ আহিব পাৰিব। ইয়াত মজাদাৰ ধামাকাদাৰ অফাৰ দিব। যেতিয়া অপেনিং দিব, তেতিয়া আপোনালোক সকলোৱে আহিব। চাওক, ভিউটো এবাৰ দেখাই দিওঁ আপোনালোকক। जो हो रहा है। इस दुनिया से मुझको क्या कहा, ये तेरी नील फिक्र है मुझे।
ফাইনেলি গাইজ তো ভিডিঅ'টো ইমানটোৱে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু একদম সকলোলৈ পচাই দিবা আৰু ভিডিঅ'টো মোৰ, কিয়নো বহুত দিনৰ পৰা আশা ভিডিঅ' এটা ভাইৰেল কৰিবলৈ, কিন্তু ভাইৰেল হোৱা নাই। কি ক'ম, তোমালোকে মোক ছাপোৰ্ট নকৰিলে ভিডিঅ'টো ভাইৰেল নহয়। সেইটো কাৰণে তোমালোকক মই এটা নলেজ দিছোঁ, তোমালোকে এই নলেজটো তোমালোকে মাইণ্ডত আনা, মাইণ্ডত কামটো খটুৱা, তাৰপৰা একদম মানে চেনেল গ্ৰ' হ'বই লাগিব। কাৰণ এইবিলাক মানে নাজানিলেতো মানে চেনেল গ্ৰ' কৰিব নোৱাৰিবা।